তাৰপাছত মই কেৰাহীত তেল দিছোঁ। দুটা তেজপাত কেৰাহীত দি ল'লোঁ। আৰু অকণমান গোটা জিৰা দি দিছোঁ। এতিয়া মই কাটি ৰখা পিঁয়াজ তেলত ভাজি লৈছোঁ। পিঁয়াজখিনি আধা ভজা হোৱাৰ লগে লগে আদা নহৰুখিনি ইয়াতে দি ভাজি ল'ম। পিঁয়াজখিনি ধুনীয়াকৈ কালাৰ আহিবলৈ লৈছে। ইয়াতে মই এতিয়া পিচি ৰখা নহৰু আৰু আদাৰ পেষ্টখিনি দি দিম। মাংসখিনি কেৰাহীত দি দিছোঁ। ইয়াত এতিয়া মই খুন্দি ৰখা মছলাখিনি এড কৰি দিলোঁ। ভালদৰে লৰাই দিছোঁ। মই এতিয়া নিমখ এড কৰিব লৈছোঁ। নিমখটো মই প্ৰথমে দিয়া নাছিলোঁ, পাছত দিবলৈ থৈছিলোঁ। নিমখ দি এবাৰ ভালদৰে লৰাই দি মচি মাৰি দিম। দেখিছে কিমান সুন্দৰকৈ কালাৰ হ'বলৈ লৈছে। এতিয়া মই অলপ সময়ৰ বাবে ঢাকোন মাৰি দিম। মই এতিয়া ঢাকোন লগাই আকৌ এবাৰ লগাবলৈ লৈছোঁ। চাওক মাংসখিনি সুন্দৰকৈ ৰং ধৰিছে।
সময় ভাজিব লাগিব আৰু অলপ সময়ৰ কাৰণে ভাজি ৰাখোঁ। এতিয়া মই আকৌ ঢাকনখন দি দিম। এতিয়া মই আকৌ মাংসখিনি চাবৰ বাবে ঢাকন দাঙি দিছোঁ। মাংসখিনি ধুনীয়াকৈ ভাত খালে। এতিয়া মই ইয়াতে কাটি ৰখা কোমোৰা আৰু আলুখিনি এড কৰি দিম। হাঁহৰ মাংস যিহেতু সেইকাৰণে কোমোৰাৰ পৰা যিটো পানী ওলাব তাতে অলপ সিজিবলৈ দিম। এবাৰ ভালদৰে লৰাই দি আকৌ ঢাকন মাৰি দিম। মাংসত মই বহুত বেছি জ্বলা দিয়া নাই, কাৰণ সৰু ল'ৰা ছোৱালী থকাৰ কাৰণে খাব নোৱাৰে। ভাজি ল'ম, ভাজি লৈ মই ঢাকন মাৰি দিম। তাৰ পৰা পাচলিৰ পৰা যিটো পানী ওলাব তাতে অলপ সিজি দিম। এতিয়া মই আকৌ ঢাকনখন পুনৰ দাঙি পেলাই এবাৰ চাওঁ। এয়া চাওক সুন্দৰ ৰং আহিছে আৰু ইয়াত এতিয়া কোমোৰাটো গলি গৈছে প্ৰায়। এয়া সুন্দৰকৈ ভাজ খাইছে। কোমোৰাৰ পৰা যিখিনি পানী ওলাইছে সেইখিনি পানীয়েই মাংসখিনি এনেকৈ লেট খাই গৈছে। আলুখিনি সিজিবলৈ অলপ বাকী আছে। সুন্দৰ ৰং আহিছে। আৰু অলপ সময় ভাজ খাওঁ। কোমোৰাখিনি আৰু অলপ সময় গলাৰ পিছত তাৰ পৰা যিটো পানী এৰিব তাৰ লগত আৰু অলপ পানী মই যোগ কৰি দিম। এয়া পানী দিব পৰা হৈছোঁ। বেছি পানী নিদিব, অলপমান পানী দিম। ইয়াত মই ভালকৈ লৰাই দিলোঁ আৰু এতিয়া মই পানী দিম। পানী উতলাই গৰম কৰি ৰাখিছিলোঁ। হাঁহৰ মাংস যিহেতু অকণমান সিজিবলৈ আৰু সময় লাগিব, সেইকাৰণে মই অকণমান পানী দি ঢাকন মাৰি দিম। এয়া সুন্দৰকৈ গৰম পানী দিয়াৰ কাৰণে উতলি আহিছে আৰু ৰংটো বৰ সুন্দৰ হৈ পৰিছে। আৰু অলপ লাগে সিজিবলৈ। এতিয়া মই পুনৰ ঢাকন মাৰি থওঁ, তাৰ পাছত চাম। এতিয়া মই ঢাকন লগাই পুনৰ চাইছোঁ। এয়া চাওক কি সুন্দৰকৈ সিজিলে। এয়া প্ৰায় হ'লেই আৰু। এয়া ৰং ধুনীয়াকৈ আহিলে, মাংস ধুনীয়াকৈ সিজিলে। এয়া মই এতিয়া অলপ সময় গেছটো অফ কৰি ঠাণ্ডা হ'বলৈ দিম।
এয়া প্ৰায় হৈছে। কোমোৰাৰ পৰা ওলোৱা পানী আৰু মই দিয়া পানীখিনিৰ লগত ধুনীয়াকৈ মিলি গ'ল। এয়া সুন্দৰকৈ মাংসৰ ৰং আহিলে সিজিলে। এইখিনি প্ৰায় হ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এয়া চাওক কিমান ধুনীয়াকৈ উতলি আছে। এয়া মই গেছটো অফ কৰি দিছোঁ। এয়া চাওক এতিয়া মই মাংসখিনি ঠাণ্ডা হোৱাৰ লগে লগে বাতি এটালৈ কাঢ়ি দিলোঁ। এইখিনি সুন্দৰকৈ হাঁহৰ মাংস প্ৰস্তুত হৈ গ'ল। এতিয়া আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে যদি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু নিশ্চয় কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল।